হেল্ল' এভৰিৱান, মই ঘন স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। চ' গাইজ, আজি যিটো কথা আপোনালোকৰ আগত সেই ভিডিঅ'ত ক'ব বিচাৰিছোঁ, কিন্তু একেবাৰে ক'ব বিচৰা নাছিল। তথাপিতো আজি সেই ভিডিঅ'ৰ যোগেদি আপোনালোকক মই ক'ব বিচাৰিম যে আৰু সেই ভিডিঅ'টোত আছাম পুলিচৰ কোনো আপডেট নহয়। আৰু সেই ভিডিঅ'টোত মই যিটো কেণ্ডিডেট হিচাপে যিটো মনৰ দুখ যিটো চলি আছে এতিয়া, সেই মনৰ দুখটো প্ৰকাশ কৰিবৰ কাৰণে আজি সেই ভিডিঅ'টো আপোনালোকৰ আগত দিব বিচাৰিছোঁ। আৰু যিটো কথা ক'ম আজি সেই ভিডিঅ'টোত, কিছুমান ব্যক্তিয়ে মোক বেয়া পাব পাৰে, কিন্তু বেয়া পালেও সেই ভিডিঅ'টো আজি আপোনালোকৰ আগত মই ক'ব আপোনালোকে বেয়া পালে উপায় নাই, কিন্তু যিটো মনৰ দুখ সেই দুখটো আজি আপোনালোকক মই প্ৰকাশ কৰিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ পাছত আপোনালোকৰ যি যাৰ মতামত আছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। চ' যদি প্ৰথম কথাটো যদি মই ক'ব যাওঁ, তেনেহ'লে যিটো আমাৰ মনটো একেবাৰে বেয়া হৈ আছে, আপোনালোকক মই জানো বাৰু, আপোনালোকেও যোনসকল কেণ্ডিডেটে 3 বছৰ ধৰি এটা ৰিজাল্টৰ কাৰণে যিটো ৱেইট কৰি আছিলোঁ, বা নিজৰ যিটো সপোনৰ যিটো দিশত গৈ আছিলোঁ, কিন্তু যেতিয়া নেকি আমি CM ছাৰে সেইদিনা ফেচবুক লাইভত যিটো ক'লে যে ABUP যিটো অসম পুলিচৰ যিটো ABUP উচ্চ ন্যায়ালয় হাইকোৰ্ট কেছ চলি থকাৰ কাৰণে স্থগিত হ'বলগীয়া হ'ল, বা ডেটটো ঘোষণা কৰিব নোৱাৰাৰ কাৰণ CM ছাৰে ইতিমধ্যে ক'লে। চ' তেতিয়াৰ পৰা সকলোৰে মনটো একেবাৰে বেয়া হৈ গৈছে, আৰু এতিয়া সকলোৰে মন একেবাৰে বেয়া। আৰু এতিয়া সকলোৱে ক'ব বিচাৰিছে যে যোনসকল কেণ্ডিডেটে ছেকেণ্ড লিষ্ট মাৰিছিলে, ছেকেণ্ড লিষ্টৰ কাৰণে যোনসকল হাইকোৰ্ট কৰিছিলে, সেই হাইকোৰ্ট কৰা সকলোকে দুখ দিব বিচাৰিছে। হয়, দুখ দিবলগীয়া কাৰণ আছে, আৰু দুখ দিছে, আৰু দিবলগীয়া কাৰণো আছে, আৰু আপোনালোকে নিশ্চয় জানে। আপোনালোকে যদি হাইকোৰ্ট নকৰা হ'লেহেঁতেন, এতিয়া আমাৰ ৰিজাল্টৰ ডেটটো আহিলেহেঁতেন। তো যেনেকৈ আপোনালোকৰ মন বেয়া হৈ আছে, ঠিক তেনেদৰে মোৰ মন একেবাৰে বেয়া, একদম ভাঙি পৰিছোঁ, একদম ডিপ্ৰেশ্যনত আছোঁ। কেনেবাকৈ যদি ভগৱানে নকৰক, যদি আমাৰ ডেটটো যদি পষ্টপন হ'বলগীয়া হয়, তেনেহ'লে দুখী কোন বুলি ক'লে যোনসকল কেণ্ডিডেট, যাৰ বাবে আমি 3 বছৰ ৱেইট কৰি নিজৰ সপোনৰ কাৰণে, নিজৰ ঘৰখনৰ কাৰণে যিটো কষ্ট কৰি আছিলোঁ, সেই কষ্টৰ ফল আমি পাবলৈ যিটো গতি কৰি আছিলোঁ, সেই গতি কৰা দিশটোত বাধা দিয়া মানুহ, বা সেই দিশত চেঁচা পানী ঢালি দিয়া মানুহ কোন বুলি ক'লে সেই ছেকেণ্ড লিষ্ট বিচৰা, হাইকোৰ্ট কৰা সেই কেণ্ডিডেটসকলে। ত' আপোনালোকক মই বেয়া বুলি ক'ব নাযাওঁ, কিন্তু যিটো মোৰ দুখ, ব্যক্তিগতভাৱে যিটো দুখ আজি আপোনালোকৰ ওপৰত আছে, সেই দুখটো আপোনালোকক মই প্ৰকাশ কৰিছোঁ আজি। আপোনালোকে বেয়া পালে মোৰ উপায় নাই। আৰু আপোনালোকক মই এটা ক'ব বিচাৰোঁ যে আপোনালোকে ছেকেণ্ড লিষ্ট বিচাৰিছে, হয়, বিচৰাটো আপোনালোকৰ ৰাইট আছে বুলি মই ইতিমধ্যে আপোনালোকৰ আগত মই ভিডিঅ' এটা দিলোঁ। আপোনালোকৰ ৰাইট আছে, আপোনালোকে বিচাৰিছে, আপোনালোকৰ তথ্য বিচাৰিছে, আপোনালোকে এইটো ৰাইট। কিন্তু যদি এটা কথা যদি আপোনালোকে চিন্তা কৰা হ'লেহেঁতেন, কাৰণ যিটো কাট অফ মাৰিছে আমাৰ কোনো দুখ নাই। আপোনালোকে যেনেকৈ প্ৰেক্টিচ কৰিছিলে, আপোনালোকৰ যেনেকৈ প্ৰেক্টিচ কৰা একেটা ফিল্ডৰ পৰা প্ৰেক্টিচ কৰা ল'ৰা গৈছে, আপোনালোকে নিশ্চয় দেখিছে কিমান কষ্টৰে, কিমান দুখত থাকি প্ৰেক্টিচ কৰিছে। 3 বছৰ 2 বছৰ প্ৰেক্টিচ কৰাৰ পাছত যেনে তেনে ৰিটেন কোৱালিফাই কৰিছে। ৰিটেন কোৱালিফাই হোৱাৰ পাছত ভাইবা দিছে। ভাইবা দিয়াৰ পাছত এতিয়া ফাইনেল ৰিজাল্ট লিষ্টৰ কাৰণে ৱেইট কৰি আছিলে। কিন্তু আপোনালোকৰ নাম ৰিটেনৰ কাৰণে নাম নাহিলে বুলি আপোনালোকে হাইকোৰ্ট কৰিছিলে। কিন্তু আপোনালোকে হাইকোৰ্ট কৰাৰ আগতে অলপমান চিন্তা কৰা হ'লেহেঁতেন, যোনসকল চাকৰি পাইছে নিজৰ ভাই ভনীয়ে পাব, নিজৰ বন্ধুৱে পাব, নিজৰ সম্বন্ধীয়ে পাব, সেই কথাটো যদি আপোনালোকে অলপ চিন্তা কৰা হ'লেহেঁতেন, এতিয়া এনেকুৱা পৰিস্থিতি নহ'লহেঁতেন। আপোনালোকে এতিয়া অলপমান চিন্তা কৰিছেনে বাৰু? আপোনালোকে কি কৰি গৈছে, আপোনালোকৰ ভুলৰ কাৰণে কোনে শাস্তি পাবলগীয়া হৈছে? এটা সপোনৰ যিটো এটা পৰিয়ালৰ কিমান এটা বুজালে এজন কেণ্ডিডেটে এটা পৰিয়ালৰ বুজালৈ কিমান কষ্ট কৰি আছিলে, সেই কষ্টৰ যিটো ফল পাব গৈ আছিলে, সেই পৰিয়ালৰ বুজাৰ চেঁচা পানী ঢালি দিয়া মানুহজন কোন? তোমালোক। চ' সেইটো কাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ সেই ভিডিঅ'টোৰ যোগেদি, যে আপোনালোকে অলপ সেই যোনসকল এতিয়া
এপইণ্টমেণ্ট পাবলৈ গৈ আছিলে কেণ্ডিডেটসকলৰ, অলপমান কথা যদি তোমালোকে যদি নিজৰ ভাই ভনী হিচাপে বা নিজৰ সম্বন্ধীয় মানুহ হিচাপে যদি চিন্তা কৰা হ'লেহেঁতেন এতিয়া সেই পৰিস্থিতি নাহিলহেঁতেন। কিন্তু আপোনালোকক মই দুখ দিব বিচৰা নাই, কাৰণ আপোনালোকৰ যিটো ৰাইট আছিলে আপোনালোকে কৰিলে, কিন্তু তাৰ আগতে অলপমান আপোনালোকে চিন্তা কৰা হ'লহেঁতেন এনেকুৱা পৰিস্থিতি নহ'লহেঁতেন। আৰু আপোনালোকে যিটো দুখ তাতকৈ 100 গুণে দুখ পাব, কাৰণ এটা যিটো প্ৰচেছ আপোনালোকে অকল ফিজিকেল দিছিলে, ফিজিকেলতে বা ফিজিকেল দিয়াৰ পাছত আপোনালোকে থমকি ৰ'বলগীয়া হ'ল। কিন্তু এতিয়া ফিজিকেল পাছ কৰাৰ পাছত, ৰিটেন পাছ কৰাৰ পাছত, ভাইভা পাছ কৰাৰ পাছত এতিয়া ফাইনেল লিষ্টৰ কাৰণে ৱেইট কৰি আছে। আৰু কিছুমান ঘৰত মানুহে কিমান আনন্দত আছে যে আমাৰ ল'ৰা এতিয়া এবছৰ চাকৰি পোৱাৰ সম্ভাৱনা আছে। তো সেই ঘৰৰ মানুহবিলাকৰ অৱস্থা কেনেকুৱা হ'ব যদি এতিয়া ৰিজাল্টটো যদি পষ্টপন হ'বলগীয়া হয়। আৰু চৰকাৰক দুখ দি লাভ নাই, চৰকাৰে সেই ৰিজাল্টটো পষ্টপন কৰাৰ কোনো উদ্দেশ্য নাই, সিহঁতৰ চৰকাৰৰ কোনো উদ্দেশ্য নাই। কিন্তু তোমালোকৰ কাৰণে সেই পষ্টপন হ'লে তোমালোকৰ কাৰণে হ'ব, সেই অভিশাপ তোমালোকে পাব। তোমালোকে বেয়া পালে একো লাভ নাই, বেয়া পালে পাওক, নাপালে একো নাই, পালেও পাওক। কিন্তু যিটো দুখ, যিটো ক্ষোভ, সেই ক্ষোভটো আপোনালোকক মই কেণ্ডিডেট হিচাপে যিটো দুখত ভুগি আছোঁ, সেই দুখটো আপোনালোকক প্ৰকাশ কৰিছোঁ। আপোনালোকে বেয়া পালে উপায় নাই। তো আৰু এটা কথা কৈছোঁ, যোনসকল চাকৰি পাব, দুখীয়া ঘৰৰ ল'ৰাই চাকৰি পালেও দুখীয়া ঘৰৰ ল'ৰাই চাকৰি পালেহেঁতেন। আপোনালোকৰ লগত 4 বছৰ, 5 বছৰ, 10 বছৰ একেলগে প্ৰেক্টিচ কৰা, ফিল্ডত প্ৰেক্টিচ কৰা, একেলগে দুখত সমভাগী হোৱা এজন কেণ্ডিডেটে, এজন ভাইয়ে, এজন ভনীয়ে আপোনালোকৰ চাকৰি পালেহেঁতেন। তো সেই চাকৰিৰ হাতৰ পৰা চাকৰি কাঢ়ি নিয়া মানুহবিলাক হ'ব তোমালোকে দাহী হ'ব, তোমালোকে দুখী হ'ব। তো ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মই নাজানো, কিন্তু মই যিটো মনত যিটো ভাৱ প্ৰকাশ পাইছে, যিটো মনৰ পৰা ওলাই গৈছে, সেই কথাবিলাকে কৈ গৈছোঁ। বেয়া পালে আপোনালোকক আৰু কোনো ক'বলগীয়া নাই। তো ভিডিঅ'টো সেইটোৱে আছিলে, যিটো ক'বলগীয়া আছিলে। আজি সেই মোৰ ভিডিঅ'টোত মোৰ যিটো দুখ, সেই দুখটো আপোনালোকৰ প্ৰকাশ কৰিলোঁ। তো আপোনালোকৰ মতামতসমূহ আপোনালোকে কমেণ্টত জনাব নাপাহৰিব। তো সেয়ে আছিলে আপোনালোকৰ লগত অলপমান আজি নিজৰ দুখটো প্ৰকাশ কৰিলোঁ। আৰু মনটো একেবাৰে বেয়া, যিটো পূজাৰ বতৰ, কিন্তু পূজাৰ বতৰটো একেবাৰে মন বেয়া, আপোনালোকে নিশ্চয় জানে। তো সেয়ে আছিলে ভিডিঅ'টোত। আৰু কেতিয়াকে লগ পাম নাজানো, আৰু সেই ভিডিঅ'টোৰ যোগেদি মই আৰু লগ পাম বুলি ক'ব মোৰ ইচ্ছা নাই, আৰু কেনেবাকৈ লগো নাপাব পাৰোঁ, আৰু ভিডিঅ' নিদিবও পাৰোঁ। চ' বাই বাই, ইমানতে সামৰি মাৰিছোঁ।